নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাবে আছে আজিৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ সংবাদ। কৰ পৰিশোধ বা বেংকিং কাৰ্যৰ সৈতে জড়িত সকলোৰ বাবে এই খবৰটো জনা একেবাৰে প্ৰয়োজনীয়। 2026 চনৰ 1 জানুৱাৰীৰ পৰা যদি আপুনি এই কামটো নকৰে তেন্তে আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে CBDT সদস্যই ঘোষণা কৰিছে যে যিসকলে আধাৰ কাৰ্ডৰ সৈতে নিজৰ পান কাৰ্ড লিংক কৰা নাই তেওঁলোকৰ পান কাৰ্ড 1 জানুৱাৰী 2026 পৰা অচল বা নিষ্ক্ৰিয় হৈ পৰিব। এই লিংক কৰাৰ শেষ তাৰিখ 31 ডিচেম্বৰ 2025 ধৰা হৈছে। আপুনি জানেনে, পান অৰ্থাৎ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ হৈছে 10 সংখ্যাৰ এটা নম্বৰ। আয়কৰ দাখিল, TDS, বেংক লেনদেন আৰু আৰ্থিক পৰিচয়ৰ বাবে অত্যাৱশ্যক। এই কাৰ্ডটো আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰিলে আৰ্থিক জালিয়াতি আৰু প্ৰবঞ্চনা ৰোধ কৰিবলৈ আয়কৰ বিভাগে নিষ্ক্ৰিয় কৰি দিব। যদি লিংক নকৰে তেন্তে কি হ'ব? যদি আপুনি আধাৰ কাৰ্ডৰ সৈতে পান লিংক নকৰে তেন্তে আপুনি আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব, প্ৰাপ্য ৰিফাণ্ড পোৱা নাযাব। নিষ্ক্ৰিয় পান ব্যৱহাৰ কৰি কোনো ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব। লগতে অধিক কৰ বা TDS কট হ'ব পাৰে। কেনেকৈ লিংক কৰিব? ভিজিট কৰক www.incometax.gov.in। হোম পেজত কুইক লিংকছ বিভাগত লিংক আধাৰত ক্লিক কৰক। আপোনাৰ পান নম্বৰ আৰু আধাৰ নম্বৰ দিয়ক আৰু নামটো আধাৰত যিদৰে আছে ঠিক তেনেদৰে লিখক। I agree to validate my Aadhaar details বক্সত ক্লিক কৰক। যদি লিংক বিলম্বিত হৈছে তেন্তে 1000 টকাৰ ফিজ পে টেক্স অপশ্যন ব্যৱহাৰ কৰি পৰিশোধ কৰক। OTP ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনাৰ পান আৰু আধাৰ লিংক হৈ যাব। আপোনাৰ আধাৰ পান লিংক কৰাটো বাধ্যতামূলক। স্মৰণত ৰাখক 31 ডিচেম্বৰ 2025 শেষ তাৰিখ। নহ'লে নতুন বছৰৰ আৰম্ভণিৰ লগে লগে আপোনাৰ পান কাৰ্ড নিষ্ক্ৰিয় হ'ব। সেয়েহে বন্ধুসকল, আপোনাৰ পৰিচিত বন্ধু বান্ধৱীৰ সৈতে এই খবৰটো জনাই দিয়ক, কোনোবাই এই ডেডলাইন মিছ নকৰে যেন। ধন্যবাদ। আপুনি এনে তথ্যপূৰ্ণ আপডেটৰ বাবে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।